फ्रेंड्स नोंथांनिसिम गोदान भिडिअ लानानै फैलायबाय। बर' सावथुन मुलुगनि मुंदांखा कमेडियान दाब्ला बिथां आरो एसामिस सावथुन मुलुगनि मुंदांखा कमेडियान बिपुल राभा बिथां सानैजों क्रिकेट दुलुरखौ सापर्ट खालामनो ओंखारबोदों। स' नोंथांमोना भिडिअखौ नायनो हागोन। सासे सिनेमानि एक्टर हिसाबै बा हारिमुनि मानसि हिसाबै दा जेनेबा इउपिपिएलनि इलेक्शन केम्पेनिं मिथिंफोराव थांनानै नुजाहैनायाव बा लेक्सार होनायाव रायजो राजाया बिथांखौ जिहेतु आर्टिस्ट मानसि नायनो लुगैखागोन, लैहोर लैहोर थांनानै नायखागोन। खिन्थु गासैबो मानसिया बिथां बुंनाय बायदि इउपिपिएलआव भट होजोबाबो जानो हागौ आरो স্পষ্টভাৱে কৈছোঁ যে মই কিন্তু কোনো নহয়, কিন্তু আমাৰ হাগ্ৰামা ছাৰে যিখিনি কাম কৰিছে তেখেতৰ কামৰ প্ৰতি মই তেখেতৰ ধৰ্মত পাগল হৈ তেখেতৰ ওচৰত মই মিটিঙত আহিছোঁ। আচলতে সঁচাকৈ ভাল লাগিছে। তেখেতে আমাৰ বিটিচিত যিখিনি কাম কৰিছে সঁচাকৈ ক'বলগীয়া। আমি 15 বছৰ যিখিনি আগবাঢ়িছোঁ, স্কুল কলেজৰ পৰা আদি কৰি হওক বা আমি চব ক্ষেত্ৰতে আগবাঢ়িছোঁ। সঁচাকৈ ভাল লাগিছে। ৰাস্তা পদূলিৰ কথাই নকওঁ, চব ৰাস্তাটো ফিনফিনীয়া, কাৰণ মই অল অসম বুলি বিটিচিত গোটেই ঘূৰিছোঁ, সকলোতে খুব ভাল পাইছোঁ। সেইকাৰণে মই তেখেতৰ প্ৰতি। আপুনি কি এই বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰত তাৰমানে কেম্পেইন কৰিব নেকি? নাই, কেম্পেইন বুলি নহয়, তেখেতৰ লগত যিকেইদিন আছোঁ মই থাকিম। এনে পাৰাখিনি মই লাগি দিম তেখেতৰ হয়, আৰু যিখিনি ৰাইজখিনি গমেই পায় আমি থাকে নথকা সমানে তেখেতে জিকাটো 100% থাকে। এগৰাকী শিল্পী হিচাপে কি ক'ব আমাৰ ভোটাৰক? শিল্পী হিচাপে মই কৈছোঁ, যিহেতু মই বিটিচিত জন্মগ্ৰহণ কৰিছোঁ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ, তেখেতক মোৰ সঁচাকৈ ভাল লাগে আৰু তেখেতে জিকাটো মই বিচাৰোঁ, কাৰণ তেখেতে বহুতখিনি কাম আগবাঢ়িছে আৰু নতুন প্ৰাৰ্থী হোৱাৰ লগে লগে বহুত বছৰ লাগি যাব আমাৰ উন্নতিৰ কামত আগবাঢ়িব। আমাৰ মাজত এগৰাকী নতুন